কথা এটা কওঁ শুনা। তুমি মদ খোৱা নেকি? নে তুমি ড্ৰিংকছ কৰা? তুমি ফটিকা ভাল পোৱা নে ফটিকাই ভাল পায় তোমাক? মই এনে প্ৰশ্ন কিয় কৰিছোঁ? কিয়নো তোমাৰ সংগী যে এতিয়া তেওঁ। আজিকালি প্ৰায় দুয়োকে একেলগে দেখোঁ। এটা কথা কওঁ, সি কিন্তু তোমাক একেবাৰে ভাল নাপায় জানা। তাৰ প্ৰতিটো টোপালে বজাই মৃত্যুৰ ঘণ্টা। অৱশ্যে সেই কথা তুমি নজনাও নহয়। তথাপিও যে সি তোমাৰ ইমান আপোন। ৰাতিপুৱা ইস্ত্ৰি কৰা চাৰ্টটো ৰাতি ভাঁজ লগাই সি। দিনৰ আপোন ৰাস্তাবোৰ নিশা কিয় হৈ পৰে ইমান অচিনাকি? মহানগৰীৰ ফুটপাথবোৰ যাৰ দুৰ্গন্ধ সূৰ্য পোহৰত আছিল অসহনীয়, সি হৈ পৰে তোমাৰ নিশাৰ লগৰী। কলা চিকচিকীয়া বুটজোতাযোৰত ৰাতিৰ ফুটপাথে বগা ৰং খানে। বহু দিনৰ পৰা খাচি ৰখা কথাষাৰ কওঁনে তোমাক? এই যে তোমাৰ বন্ধু মদ ফটিকা, তাক তুমি খাব নাজানা আৰু খাব নোৱাৰাও কাহানিও। তোমাৰ এই বন্ধুবোৰেহে এফালৰ পৰা খাব ধৰিছে তোমাক অহৰহ। সেই অধিকাৰ আছে কেৱল তেওঁৰহে। তোমাৰ অজানিতে সাঙুৰ খাই পৰিছে এটি ভাল নলগা চিৰ পৰিচিত শব্দ। মচি দিয়া না সেই শব্দটি, মদাহি।